Ispl गेलेनाय बादायलायनाय सोलिबाय थानाय समावनो मोनसे दुखुनांथाव आरो मुगैथावना जाथाय। लामायाव Ispl गेलेनो फैनाय आरो नायनो फैनाय सुबुंफोरखौ बरायनो पस्टार फसंनानै दोननायखौ सिनाय मोनै दुथांफोरा हासिनायजों लोगोसे सावनानै होदों। बाक्सा जिल्ला मुसलपुर बाथौफुरि जिल्ला गेलेग्रा फोथाराव बिटिआर सोरखारजों गिबि खेबनि थाखाय 2 अक्ट'बरनिफ्राय खुंजानाय इन्टार-6 शेड्युल काउन्सिल प्रिमियार लीगआ सोलिबाय थानाय समावनो बाक्सायाव दुखुगोनां आरो मुगैथाव जाथाय सोमजिदों। मुसलपुरनिफ्राय बाथौफुरि गेलेग्रा फोथारसिम फैनाय लामायाव फसंनानै दोननाय पस्टारफोरखौ सिनाय मोनै दुथांफोरा हासिनायजों लोगोसे सावनानै सिलिंखार खालामदों। बे जाथायखौ लोब्बा लानानै मावफुं सोद्रोमा एबा बाक्सा जिल्ला Ispl खेला सामलाय आफादनि मासिगिरि राकेश ब्रह्मआ खौरां मेलनि गेजेरजों गोथौ दुखु मोननाय फोरमायनानै गोख्रों रावजों सोंखारिना बुङोदि जायफोर दुथाङा बे खामानिखौ मावदों थारैनो मुगैथाव जादों आरो गेलेगिरिफोरखौ सिगि-सुग' खालामनो नाजादों आरो जायफोर सुबुङा बिटिआरआव गोजोन लुबैया बेफोरबायदि सुबुंफोरासो बेबादि हाबाखौ मावदों होननानैबो गोख्रों रावजों बुंबावदों। जाथायखौ लानानै दा पुलिसनो आयेन बादियै केस होनाय जायो आरो थाबैनो दायनिगिरिफोरखौ हमनानै गोख्रों साजा होनो खावलायो। বৰ লজ্জাজনক ঘটনা মুছলপুৰত যি এটা শান্তিৰ এটা পেগাম লৈ পেলাই Ispl এটা লীগ চলি আছে, এই লীগখন ধ্বংস কৰাৰ কাৰণে কিছুমান বিৰোধী দলে আমাৰ যি UPPLৰ পোষ্টাৰ বেনাৰ আছিলে গোটাই আজি ৰাতি ধ্বংস কৰিছে, যোৱাকালিও কৰিছে। আমি পুলিচক এজাহাৰ দিছোঁ অতি সোনকালে যাতে আমাৰ কালপিতটোক ধৰে। আমি কালপিতবিলাকক আমি অলৰেডি গম পাইছোঁ, সেই মানুহবিলাকে শান্তি নিবিচাৰে, অশান্তি ভাল পায়। গতিকে আমি আপোনালোকৰ মিডিয়াতে ক'ব বিচাৰিছোঁ যি ব্যক্তিসকলে এই কাণ্ডটো কৰিছে এখেতসকলে যেন কালি 24 ঘণ্টাৰ ভিতৰতে মুছলপুৰ এৰি পেলাই মেঘালয়ত যায়, কাৰণ যি কালপিতবিলাকে কৰিছে আমাৰ তাৰ ৰিপৰ্ট আছে। পুলিচক আমি অলৰেডি এজাহাৰ দিছোঁ। পুলিচে যদি কাৰকটো মানে ধৰিব নোৱাৰে তেনেহ'লে কিন্তু আমি কালিৰ পিছত আমি গোটাই হাজাৰ হাজাৰ ৰাইজে কিন্তু ওলাই পেলাই সেই মানুহজনক ধৰাৰ কাৰণে আমি কিন্তু ব্যৱস্থা কৰিছোঁ। এইটো আপোনালোকৰ মিডিয়াত কৈছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, যি ব্যক্তিবিলাকে শান্তি নিবিচাৰে, অশান্তি বিচাৰিছে, আগৰ সময়ত হয়তো এওঁসকলেই মানুহ মাৰ্ডাৰ কৰিছিল, আজি মানুহ মাৰ্ডাৰ কৰিব পৰা নাই, এইকাৰণে এতিয়া পোষ্টাৰটোকে হানি কুচি জ্বলাই পেলাই ধ্বংস কৰা পৰিৱেশ আমি দেখা পাইছোঁ। এইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমাৰ ৰাইজ সজাগ হ'বলৈ সময় হৈছে। আমি শান্তি মানুহক দিব ওলাইছোঁ, কিন্তু কিছুমান ব্যক্তিসকলে আজিও অশান্তিটোকে ভাল পাই পেলাই অশান্তিৰে আমাৰ অঞ্চলটো ৰাজত্ব কৰাৰ স্বাৰ্থ এটা লৈ আছে। আৰু এইটোৰ দ্বাৰা এখেতসকলে যি মেঘালয়, ত্ৰিপুৰা, আমাৰ কাৰ্বি আংলং, ডিমা হাছাওৰ যি প্লেয়াৰবিলাক আছে বা যি টিমসকল আছে সেই টিমবিলাকক ভয় খুৱাই পেলাই মুছলপুৰৰ পৰা আঁতৰাই দিয়াৰ এটা চিন্তা চৰ্চা কৰি পেলাই ফুল প্লান কৰি পেলাই এই কনস্পিৰেচিটো কৰিছে। গতিকে আমি আমাৰ SP মহোদয়ক অনুৰোধ কৰিছোঁ, আমাৰ বাক্সা প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ শীঘ্ৰেই 24 ঘণ্টাৰ ভিতৰত যেন দোষীক কাৰায়ত্ব কৰে অৰ্থাৎ ধৰে, নহ'লে আমি কিন্তু পৰহিলে হাজাৰ হাজাৰ মানুহ ওলাই পেলাই কিন্তু সেই মানুহবিলাকক ধৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম। এনেকুৱা এটা ডাইৰেকশ্যনত গৈছে যে এখেতসকলে খালি UPPLৰ মানুহবিলাকক টাৰ্গেট কৰিছে, BJPৰ কোনো এটা পোষ্টাৰক এখেতসকলে টাচ কৰা নাই। আমাৰ UPPLৰ যি নেতৃবৃন্দ আছিল প্ৰমোদ বড়োকে লৈ পেলাই আদি কৰি গোবিন্দ UG, ৰাকেশ ব্ৰহ্ম, ঠিক তেনেকুৱা আৰু বাকী EMবিলাকক টাৰ্গেট লৈ পেলাই কমেও 100টাৰ ওপৰত পোষ্টাৰটো ৰাতিৰ ভিতৰত ধ্বংস কৰিছে, জ্বলাইছে, ফালি চিৰি ধ্বংস কৰিছে। গতিকে মই নিন্দা কৰিছোঁ, মই সকীয়াই দিছোঁ যে এনেকুৱা কামৰ পৰা বিৰত থাকক আৰু 24 ঘণ্টাৰ ভিতৰত মেঘালয় পলাওক। আমি কৈছোঁ, আমি নাম এইকাৰণে ল'ব পৰা নাই, আমি যি ব্যক্তিবিলাকক আমি এতিয়া গম পাইছোঁ সেই ব্যক্তিবিলাক কাৰ লগত জড়িত আছে আমি পুলিচক আমি তদন্ত কৰিবলৈ দিছোঁ। আমি নাম ল'ব খোজা নাই, অহাকালিলৈ আমি নাম ল'বলৈ সক্ষম হ'ম। কালি আপোনালোকৰ প্ৰেছ মিডিয়াতে আটাইবিলাক কথা আমি ভালকৈ আৰু বিতংকৈ ক'ম। আমি সেইটোৱে কৈছোঁ যে UPPLৰ বিৰোধী কোৱাৰ পিছত আপোনালোকে কি চিন্তা চৰ্চা কৰে, ৰাইজে কি বুজি পায় সেই কথাটো ৰাইজে বুজি পাব। কিন্তু UPPLক টাৰ্গেট কৰি পেলাই কাম কৰা হৈছে, কাৰণ BJPৰ পোষ্টাৰো এটাও লৰা নাই। 100ৰো ওপৰত পোষ্টাৰ খালি UPPLৰ লিডাৰবিলাকক ধ্বংস কৰিছে। ইয়াৰ পৰা এটা প্ৰমাণ হয় যে UPPLৰ ঘোৰ বিৰোধিতা কৰা কোনোবা ৰাজনৈতিক দলে সেইটো কৰা বুলি মই ক'ব পাৰোঁ।
কেৱল ইউপিপিএল নহয় গোটেই বিটিচিৰ অঞ্চলবোৰ আমিতো সেই খেলখন কোনো ইউপিপিএল বুলি কৰা নাই এটা চৰকাৰে চলোৱা এটা খেলা আৰু ইয়াত খালি আমি আগতে কৈছোঁ যে এইটো শান্তিৰ এটা বাৰ্তা অনাৰ কাৰণে এই খেলখন পাতা হৈছে এতিয়া শান্তি নিবিচাৰা মানুহবিলাক সেইটো কাম কৰিছে এতিয়া অশান্তি বিচাৰা মানুহবিলাক কোন হয় আমাৰ বিটিআৰৰ ৰাইজে সকলোৱে জানে বিটিআৰৰ ৰাইজে সকলোৱে জানে অশান্তিৰ লগত ৰাজনীতি কৰা মানুহবিলাক কোন হয় শান্তিৰ লগত ৰাজনীতি কৰা মানুহ কোন হয় গতিকে এই ধৰণৰ ৰাজনীতিটোৰ পৰা বিৰতি থাকিব লাগে সেই কথাটো মই আপোনালোকৰ মিডিয়াত এখেতসকলক আহ্বান জনাইছোঁ বা সকীয়াই দিছোঁ 100% বিটিডিত এতিয়াও অশান্তি বিচৰা মানুহ আছে অশান্তিৰে ৰাজনীতি কৰা পৰিকল্পনা চলি আছে আগন্তুক দিনবিলাকত আৰু বহু ধৰণৰ অশান্তি আমাৰ অঞ্চলৰ হ'বলৈ গৈ আছে আজি আপোনালোকক আমি আপোনালোকৰ মিডিয়াত থ্ৰুদি ক'ব বিচাৰিছোঁ আৰু কি ধন্যবাদ जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन बादायलायनायाव 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन फारि बायदियै त्रिपुरा ट्राइबल एरियाज अट'नमास काउन्सिल खासि हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल Jaintis Hill District Autonomous Council, Garo Hills District Autonomous Council, Lai Autonomous Council, Mara Autonomous District Council, Sakama District Autonomous Council, Karbi Anglong Autonomous Council, Dimasa Hasau Autonomous Council, Bodland Territorial Region. बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन